Hello everyone, welcome to my channel. আজি মই আপোনালোকক এটা সৰু ৰেচিপি দেখাম। মোৱা মাছ মানে এয়া মোৱা মাছৰ পিটিকা দেখাম। কেনেকৈ মানে কলপাত নোহোৱাকৈ কেৰাহীতে আপোনালোকে ধুনীয়া এটা পিটিকা বনাব পাৰে। মই আপোনালোকক দেখাম আজি। এনেকৈ প্ৰথমতে এনেকুৱা সৰু মাছ সৰু মাছ মোৱা মাছ ল'ব। সৰু পুঠি হ'লেও হয়, কিন্তু পুঠি মাছৰ কাঁইটবোৰ বেছি থাকে, সেইটো কাৰণে মোৱা মাছটো ভাল আৰু দনিকণা মাছটো ভাল। এতিয়া মানে এইখিনি প্ৰথমতে পেটটো বাছি ল'ব, তাৰপিছত ভালদৰে খুব ধুনীয়াকৈ ধুই ল'ব। মাছখিনি ধুই এনেকৈ চব কেৰাহীখন ল'ব, কেৰাহীখনত অলপ পানী দিব। এয়া মই পানী দিছোঁ। তাৰপিছত যদি আলু দি দিব, এনেকৈ চকলকৈ পাতলাকৈ কেঁচা আলু কাটি দি দিব। যদি আলু নেখায় আলু নিদিলেও হ'ব। এনেকৈ আলুটো দিলে অকণমান মিহি হয়, ভাল হয়। তাৰপিছত নিমখ দিব। এতিয়া নিমখ দিব। নিমখটো কমকৈ দিব প্ৰথমতে, পাছত লাগিলে আকৌ দি ল'ব। অকণমান নিমখ দিব। কেঁচা জলকীয়া কেইটামান দিব, মই 3টা দিছোঁ, কেইটামান দিব। জলকীয়া খাই যদি সৰহকৈ দিব। তাৰপিছত কেঁচা জলকীয়া এতিয়া এইখিনি মাছখিনি উতলিবলৈ দিব। উতলটো আহিব, লাহেকৈ উতলি থাকিবলৈ দিব। চব এইখিনি শুকাই গ'ল পানীটো। এতিয়া পানীটো নেমু ৰস দিব। এতিয়া নেমু চেপি দিব এনেকৈ অলপ, মানে প্ৰথমতে কমকৈ দিব, পাছত পিটিকাটো যদি কম পায় তেতিয়া দি ল'ব। নেমু ৰস দিব। এতিয়া গেছটো বঢ়াই দিব। এতিয়া এনেকৈ লৰাই থাকিব লাগিব অলপ দেৰি। এনেকৈ আকৌ শুকাবলৈ দিব, পূৰা শুকাই যাবলৈ দিব। এইটো পানী হৈ আছে ন, ইয়াতকৈ শুকাব লাগিব, লাগি ধৰিব লাগিব কেৰাহীখনত, তেতিয়া মানে নহ'লে পেলপেলীয়া হয়। এনেকৈ লৰাই থাকক আৰু শুকাবলৈ দিয়ক। এনেকৈ লৰাই থাকক। চব এইখিনি এনেকৈ লাগি ধৰিছে কেৰাহীত, এনেকৈ লাগি ধৰিবলৈ দিব। আলুটোতো সিজিলেই, এনেকৈ চব ধুই দিব, এনেকৈ লাগিবলৈ দিব। এনেকৈ লাগিলে এনেকৈ এৰুৱাই দিব সেইকাৰণে। তেতিয়া শুকান হৈ থাকে পিটিকাটো, নহ'লে পানীটো থাকিলে পেলপেলীয়া হয়। এনেকৈ হেৰি কৰি দিব, এৰুৱাই দিব পটাখনত। এনেকৈ লৰাই থাকিব, একদম লৰাই থাকিব আৰু অলপ ৰঙচুৱা লেখিয়াও হৈ যাব, একদম শুকান হৈ গ'লে কাঢ়ি দিব। এয়া চব একদম শুকাই গৈছে, এনেকৈ লাডু হৈ যাব। লৰাই থাকিব দেই অলপ দেৰি। এয়া একদম শুকাই গৈছে, এইখিনি হৈ গ'ল। অকণমান কেৰাহীত লাগি গ'লে একো নহয়, খাবলৈ বেয়া নহয়। লাগি যাবলৈ দিব কেৰাহীত, লাগি যোৱাকৈ খালি এৰুৱাই দিব হেতাখনে। সেয়া হৈ গ'ল। মই এতিয়া কাঢ়ি লৈছোঁ পাত্ৰ এটা। এনেকুৱা কাষ্টনৰ কেৰাহী, লোহাৰৰ কেৰাহী হ'লে ভাল হয়। মই সকলোবিলাক বস্তু লোহাৰৰ কেৰাহীতেই বনাওঁ, মানে এলুমিনিয়ামটো ইউজ নকৰোঁ বৰকৈ। চব এইখিনি হৈ গ'ল। এতিয়া ইয়াত মই পিঁয়াজ কুটি ল'ম মিহিকৈ। এতিয়া পিঁয়াজ কুটি ল'ম। এতিয়া পিঁয়াজ কুটি ল'ব। ইয়াৰ পিছত আপোনালোকে মিঠাতেল অকণমান দিব। যদি জ্বলা খায় আৰু জলকীয়া দি ল'ব পাৰিব। যদি টেষ্ট কৰি চাব, যদি নেমুটো কম হয় নেমুও দিব। তাৰপিছত নিমখ কম হ'লেও নিমখ দিব। তাৰপিছত ধনিয়া পাত কাটি দিব। তাৰপিছত আৰু আপোনালোকে এইখিনি সানি পিটিকা কৰি পেলাব। আলু পিটিকা যেনেকৈ কৰে তেনেকৈ এইখিনি পিটিকা কৰি পেলাব। খাই পিনে খুব ভাল লাগে, এবাৰ ট্ৰাই কৰি চাব ঘৰত। চ' মই এতিয়া আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। নেক্সট ভিডিঅ'লৈ আহিম। আপোনালোকে কেনেকুৱা পালে খাই পেলাই ক'বচোন। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।